টাউলা দুটাক তেতিয়াই ফোন কৰি মাতিছিলো আহিম আহিম বুলি ইটালৈকে আহি পোৱা নাই এই বাবা দুটাই কিয় কান্দি আছে চালা ৰক্তিম নে কি ইয়াৰ উৎপাতটো অলপ বেছি হৈছে বাপৰে বাপ ৰক্তিমহঁতৰ ঘৰত এইটো কোনে ইমান ঠগা আপি যে মেট্ৰিকত ষ্টেণ্ড কৰিছিলে আপি এটাই সেই আপিটোৱে কি আপিটো মস্ত ঠগা লগতে চাকৰিও কৰে ডাক্তৰ তাকো তেলেত থাকে পতা বাতাই কৰ চিটি পতা বাতাই কৰ মোৰ মানে বিজনেছ কেইফালে আছে দিল্লী মুম্বাই কলকাতা ডুবাই আমেৰিকা আফ্ৰিকা বহুত ঠাইত আছে আৰু কিন্তু ছিংগল মানুহ কি কৰিম ফ্লেটকেইটা এনেই পৰি থাকে থকা মানুহে নাই 1.5 লাখ এই লগত বিয়াব পালে দেখোন দিল্লীত আৰু এটা স্মল বনাব পাৰিমেই এইটো লক্ষী দেখোন তেতিয়া আহি পাইছে বুলি ফোন কৰি কৈছিলে কিন্তু এতিয়া দেখোন সিয়া মানুহ নাই ইয়াতে তাকে ফোন কৰচোন ৰাহ কৰো কি ভাবি আছা তুমি কোনোবাই ফোন কৰি আছে নাই একো ভাবা বিজনেছৰ কথা কিবা মনত পৰি আছিল চালাক দেখা দাদানো কি টাইমত ফোন কৰে হেল্ল' ইয়া অ'কে 100 কৰোঁ অ'কে ডান অ'কে থেংক ইউ ইয়াতে পাগলা চাকলা হ'লে নেকি এই ফাংচন খাই লৈছা হেল্ল' কি ক'লা আহি এইখন কিবা এটা উল্টা পুল্টা বকবা ধৰিলা কি বা হৈছে বাপৰে বাপ ইমান টকা উঠাই দিছা কিমানো ডাঙৰ টকা এটা সৰু এমাউণ্টে 100 কৰোঁ আকৌ কোনোবাই তোমাক ফোন কৰিছে চালত দাদা দুটা কিয় বেছি ইহঁত দুটাৰ কাৰণে ধৰা পৰি নমলিয়া ৰিক্ষা মৰিতা কিবা ইম্পৰ্টেণ্ট কল হ'ব পাৰে উঠোৱা আকৌ ফোনটো উঠা ৰ'বা হেল্ল' ইয়া হাবিবি হিলা ইয়া ইছলামালাইকুম ইয়া হিলা ইয়া হাবিবি কামটো দুবাই ইয়া তুমি এইবিলাক কি ক'লা কৈ দেখোন বুজি নাপালো নাই দুবাই চেক এটাই ফোন কৰিছিল তাকে এৰাবিক কথা পাতি আছিলোঁ বহুত দিন দুবাই যোৱা নাইতো তাকে মাতিছে খবৰ পাতি ল'লা আচ্ছা বাইদেউ তুমি ইয়াত কেইদিন আছা আৰু আছোঁ আৰু 2 দিনমান তাৰপিছত এইবাৰ আফ্ৰিকা যাম তাতে মানে মোৰ অলপ বিজনেছৰ কাম আছে মই মানে ইয়াত আৰু 2 দিন মানে থাকিম তুমি যদি বেয়া নোপোৱা এনেই অলপ বাহিৰত ওলাই যাই কথা পাতিব পাৰিম নেকি তোমাৰ লগত পাৰিবা ময়ো ক'ম বুলি ভাবি আছিলোঁ তোমাক পিছে তুমি কালি আমাৰ চকৰ ৰেষ্টুৰেণ্টখনলৈকে আহিবা তাতে কিবা এটা সৰুকৈ খাই লং ড্ৰাইভত যাম আৰু দুটাই এনেই অলপ গাড়ীত ঘূৰিয়ে কথা পাতিম অ'কে তেনেহ'লে কালি লগ পাম The next day. তুমি কবি খোৱাই নাই দেখোন খোৱা আকৌ খাওঁ ৰ'বা ৰেষ্টুৰেণ্টত সেইটো দেখোন তিতি আৰু এটা তোৰ লগত সেইটো কোন আপি আৰে সেইটো দেখোন আমাৰ মৈদাম লগা আপিটো কুস্তু গৈ পৰে ৰক্তিম কুস্তু গৈ পৰে কথা কাৰণে পৰেগা নহ'লে তিতিৰ লগত সি কেতিয়াও নাহে সিহঁতৰ ওচৰত যাওঁ ভাই তিতি কি কৰি আছে ইয়াতে আৰু লগত দেখোন আমাৰ মানে আৰু 3টা লগৰ ক'ৰ ওলাল বাইদেউক এবাৰ মই হাত যোগ কৰিছোঁ আৰু উল্টা একো নকৰবি একবাৰ বহুত কষ্ট কৰি পাতা লেভেল ইয়ালৈকে লৈ আহিছোঁ মই বিজনেছ কৰোঁ বুলি কৈছোঁ আৰু বহুত কিবা কৰোঁ বুলি কৈছোঁ তই আৰু এইবিলাক নকবিয়ে ভাই একদম মই হাত যোগ কৰিছোঁ প্লিজ ভাই দে হ'ব দে মাথাটো এতিয়া কিবা খুৱাব লাগিব ভালকৈ কেতিয়া মই তোক নকওঁ দে যা বাপা আৰে সেইফালে বহি যি খাগে যা বিল মই দিম যা তোমালোকে আকৌ কি কথা পাতিব ধৰিলা নাই এনেই দে যা তই এতিয়া ইয়াৰ পে সি কি কৈ আছিল তোমাক নাই এনেই আৰু কেইদিন থাকিম কি কৰিম তাকে সুধিলা পিছে মাইনা তুমি এটা কথা জানা চিটি জানো তেওঁৰ বিষয়ে মোক তই চব কৈছে আৰু এটা কথা ক'ম মই যিটো তুমি নাজানা সেইটো কথা শুনাৰ পিছত তুমি পাতলা হৈ যাবা কিয় পিছে হ'লে কোৱা আকৌ ইহঁতে মস্ত বেকাৰ নিচিনাই তোমাক এনেই এইবিলাক সৈতে লেকচাৰ দি আছিল আৰু ই মোক এইবিলাক কথা তোমাক কোৱা মানা কৰিছে আৰু ৰেষ্টুৰেণ্টত ইয়ে মোক কিবা কৈছে তুমি এতিয়া ইয়াক যি কৰা কৰ মই যাওঁ তুমি তাৰমানে তই আমাৰ বিজৰ কথা কৈ পেলাই ফচাব খুজিছিলি চাল্লা কুকুৰ নতো মোৰ আগত তই দেখা নাপাই চাল্লা কুকুৰ তই চালা ৰক্তিম কুকুৰটোৰ কাৰণে মই মাৰ খাব লগা হ'ল আৰু তাৰ নামত মোক পইচা পাব এনেই গ'ল